নমস্কাৰ বন্ধুসকল, DEELP UPৰ যি ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে তাৰ ছেকেণ্ড ফেজৰ থাৰ্ড লিষ্টখন ওলাইছে। সেইখন যদি চোৱা নাই চাই ল'ব। সেইখন ডাউনলোড কৰিবলৈ আপুনি DEEৰ অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰি ল'ব পাৰিব, অন্যথা মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই ডাউনলোড লিংকটো দি দিম। তাৰ পৰা আপুনি ডাউনলোড কৰি সেইটো চাই ল'ব পাৰিব। আৰু এটা বস্তু আপডেট দেখা পাইছে যে আপুনি তাত 5 তাৰিখৰ পৰা 10 তাৰিখলৈ দিয়া আছিলে, 2 দিন এক্সটেণ্ড কৰি দিয়া হৈছে, কিয়নো আগত 8 তাৰিখলৈকে দিয়া হৈছিলে আৰু ৰিপৰ্টিং টাইমটো আপোনাৰ 1 আৱাৰ বিফৰ দিয়া হৈছে। তো সেইখন আপুনি ডাউনলোড কৰি চাই ল'ব। সেইখনৰ বিষয়ে মই আজি ইমান আলোচনা নকৰোঁ। এটা হ'ল বহুতৰে নাম এই লিষ্টত অহা নাই। তেওঁলোকৰ মনত এটা কুৱেশ্যন যে কিহৰ ভিত্তিত এই লিষ্টখন দিয়া হৈছে আৰু কি কাৰণত এই লিষ্টখনত আমাৰ নাম অহা নাই। তো ভিউৱাৰ্ছসকল, মই পোৱা খবৰ মতে এই লিষ্টখন ডিষ্ট্ৰিক্ট ৱাইজ কাট অফৰ ভিত্তিত দিয়া হৈছে। মই বহুকেইজন প্ৰাৰ্থীৰ লগত মাৰ্কখিনিৰ খবৰ লৈ আৰু সিহঁতে আবেদন কৰা ডিষ্ট্ৰিক্টসমূহৰ বিষয়ে জানি এইখিনি খবৰ পালোঁ যে ডিষ্ট্ৰিক্ট ৱাইজ সিহঁতৰ UR যিখিনি আছিলে তেখেতৰ কাট অফ কিমান গৈছে আৰু OBC SC ST-খনৰ কিমান গৈছে, সেইখিনি আপোনালোকৰ মাজত এবাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আহক আমি চাই লওঁ তেখেতৰ কিমান মাৰ্ক আছিলে। ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ অনুসৰি আমাৰ জেনেৰেল কেটাগৰী যিখিনি মানুহ আছিলে সেইখিনিৰ 60 পৰা 61 লৈকে যিখিনি যাৰ মাৰ্ক আছিলে সেইখিনি এই ভেৰিফিকেশ্যন লিষ্টত নাম আহিছে। আৰু OBC কেইজনৰ 58 থকালৈকে যিসকলৰ আছিলে সেইসকলৰ নাম আহিছে। আৰু SC কেটাগৰীৰ 56 লৈকে থকাখিনিৰ আহিছে আৰু ST-সকলৰ 54 লৈকে থকাখিনিৰ আহিছে। আপোনাৰ মাৰ্ক কিমান আছে আপুনি জনাবলৈ নাপাহৰিব। আজি এজনে DEE অফিচত ফোন কৰি সোধাত তেখেতসকলে এই কথাষাৰ জনায়। যিজনে ফোন কৰিছিল তেখেতে এটা মিছা কথা কৈছিলে যে ছাৰ 56 মোৰ লগৰ এজনৰ OBCত নাম আহিছে কিন্তু মোৰ নাম অহা নাই। তেখেতে কৈছে যে এইটো হ'বই নোৱাৰে আৰু তেনেকুৱা যদি হৈছে ফাইনেল লিষ্টত মই নিজে আপোনাৰ নামটো সোমাই দিম এই বুলি তেখেতক কৈছে। তো ইয়াৰ পৰা আমি অনুমান কৰিব পাৰি যে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফখিনি ST 54 আৰু SC 56, OBC 58 আৰু জেনেৰেল কেটাগৰী 61 লৈকে নামি আহিছে। তো বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী কিবা আপডেট পালে লগ পাম আকৌ এবাৰ। সকলোৰে শুভকামনা কৰি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।